নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডমিশন কেতিয়াৰ পৰা আৰম্ভ হ'ব দৰ্পণ পৰ্টেল কেতিয়াৰ পৰা ওপেন কৰি দিয়া হ'ব এডমিশনৰ লাষ্ট ডেট কেতিয়া আজিৰ এই ভিডিঅ'টোত আমি সকলো আলোচনা কৰিম স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাগে ইতিমধ্যে গমেই পাইছা যে এতিয়া এডমিশন লবলৈ হলে কলেজত নগলেও হৈ যায় আমি দৰ্পণ পৰ্টেলত অনলাইন মোডত এপ্লাই কৰিব পাৰো এডমিশনৰ কাৰণে দৰ্পণ পৰ্টেলত এডমিশনৰ এপ্লাই আৰম্ভ হ'ব 17 এপ্ৰিলৰ পৰা অৰ্থাৎ 17 এপ্ৰিল তাৰিখৰ পৰা তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা যিখন কলেজত তোমালোকে নামভৰ্তি কৰিবা সেইখন কলেজত তোমালোকে নগলেও হ'ব ঘৰত বহি অনলাইন কৰিব পাৰিবা আৰু এপ্লাইৰ লাষ্ট ডেট দিয়া আছে 24 এপ্ৰিল অৰ্থাৎ 24 এপ্ৰিলৰ পিছত আৰু এপ্লাই কৰিব নোৱাৰিবা ইয়াৰ মানে হ'ল যে সোনকালে এডমিশন ল'ব লাগিব 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে এই সময়খিনিৰ ভিতৰত তোমালোকে নিজৰ অনলাইন এপ্লাই কৰিব লাগিব নহলে কিন্তু আকৌ এডমিশন নাপাব পাৰা ইয়াৰ পিছত তোমালোকৰ 27 এপ্ৰিলত মেৰিট লিষ্ট ওলাব আৰু তোমালোকে যদি জানিব বিচাৰা দৰ্পণ পৰ্টেলত কেনেদৰে এপ্লাই কৰিবা কমেন্ট কৰি জনাবা মই সেই বিষয়ত ভিডিও এটা বনাম যদি তোমালোকে জানিব বিচাৰা তেতিয়ালে কমেন্ট কৰিবা আৰু মই ভিডিও বনাম এই ভিডিওটোত মই কেৱল মাত্ৰ ইম্পৰ্টেন্ট ডেটস বোৰ তোমালোকক কৈ দিছো নেক্সট ভিডিওত যদি তোমালোকে বিচাৰা মই সকলোখিনি আলোচনা কৰি ডিটেইলছত জনাম আশা কৰিছো সকলোৱে বুজিছা ভালদৰে এডমিশন প্ৰসেসটো কেনেকুৱা হ'ব বা কেতিয়াৰ পৰা এডমিশন আৰম্ভ হ'ব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ